স্কুলৰ বন্ধুত্ব স্কুলীয়া জীৱনটো খণ্ড জীৱনৰ এটা সোণালী অধ্যায়। এই অধ্যায়টো পাহৰিব জানো কোনোবাই পাৰে? আনৰ কথা আমি নাজানো, আমাৰ কিন্তু এজন দুজন বেষ্ট ফ্ৰেণ্ডো নহয়। আমাৰ বেষ্ট ফ্ৰেণ্ডৰ এটা হণ্ডা আছিল। তাত আমাৰ আটাইতকৈ আনটো চোকা আৰু মূৰৰ তাৰ চিঙা পাগলকেইটাও আছিল। অনবৰতে ইটোৱে আনটোক জোকোৱা। কিন্তু যেতিয়া এটাৰ ওপৰত বিপদ আহে, গোটেইকেইটা বিপদৰ সন্মুখত জঁপিয়াই পৰে, তেতিয়া সিহঁতৰ চৰিত্ৰকেইটা চিনেমাৰ নায়কৰ দৰে হৈ পৰে। এয়াতো স্কুলৰ বন্ধুত্ব, য'ত নাই অলপো তেজৰ সম্বন্ধ, কিন্তু এটাই আনটোৰ ওপৰত প্ৰাণ দি দিব। আন সম্বন্ধে তোমাক যিমান দুখ নিদিয়ক কিয়, কিন্তু বন্ধুত্বই সুখতো থাকিব লগত আৰু দুখতো তোমাক সুখ বিলাব। য'ত নাই অলপো ঈৰ্ষা, য'ত নাই স্বাৰ্থ, এয়াতো সঁচা বন্ধুত্ব। স্কুলৰ পিছত যেন এই বন্ধুত্ববোৰ ক'ত হেৰাই পৰে। কেতিয়াবা খুব আমনি কৰে স্মৃতিবোৰে, বিশেষকৈ আমাৰ ধিটিঙালিবোৰে। অংক ক্লাছৰ পৰা পলাই ফুৰা, সমাজ বিদ্যাৰ লেচন বুজাওঁতে টোপনি মৰা, ছাৰ বাইদেউহঁতক বিভিন্ন নাম দি তেওঁলোকে গম নোপোৱাকৈ জোকোৱা, আৰু কোনেও গম নোপোৱাকৈ মনে মনে বেঞ্চ ভঙাৰ আছিল বেলেগ মজা। কি যে দিন! এতিয়াচোন আমাৰ এই স্মৃতিবোৰে থাকি গ'ল। বন্ধুত্ববোৰ হেৰাই গৈছে নেকি বাৰু? আমাৰ বন্ধুত্বক হেৰাই যাব নিদিওঁ। বন্ধুত্ব আকৌ সজীৱ হ'ব। আমাৰ বন্ধুত্বৰ ঘনিষ্ঠতাই আমাক আকৌ কাষ চপাব। আমি জীৱনটো আকৌ হাঁহিৰে জীয়াম, চকুলোৰে নহয়। আয়ুস জুখিম বন্ধুত্বৰে, বছৰে নহয়। Wish you all the very best for your future career. May you get success in your life. Thank you.